হ'ব পাৰে সেয়েহে 100 টকাৰে আপোনালোকে এখন টিকট ক্ৰয় কৰিব আৰু সেইটোৱে চাগে আপোনালোকৰ ভাগ্য সলনি কৰিব এয়া মোৰ পিছতে লাগি আছে এনেকৈ সৰু সৰু কাৰ যেটো ফাৰ্ষ্ট টাইম আমাৰ গোৱালপাৰাত হ'বলৈ গৈ আছে আপোনালোকে চাব পাৰে এনেকৈ 8 নম্বৰ প্ৰাইজ এনেকৈ 6 নম্বৰ প্ৰাইজ আৰু এনেকৈ বিভিন্ন প্ৰাইজ আছে 5 নম্বৰ প্ৰাইজ আৰু লগতে আপোনালোকে চাব পাৰে এখন স্কৰপিঅ' আৰু লগতে এখন থাৰ ৰাখিছে খুব ধুনীয়া যিহেতু গোৱালপাৰাত ফাৰ্ষ্ট টাইম হ'বলৈ গৈ আছে ৰঙালী বিহু উৎসৱ তাৰে মাজত ধুনীয়া এখন খেল চ' আপোনালোকে ঘৰত বহি নাথাকিব টিকেটৰ প্ৰাইচ মাত্ৰ 100 টকা আৰু 30 জুনত আমাৰ খেলখন অনুষ্ঠিত হ'ব পিয়াৰ গ্ৰুপ স্কুলত এয়া আপোনালোকে চাব পাৰে চব পিনৰ পৰা কাষ্টমাৰসকল আহিছে যিহেতু লিমিটেড টাইম আছে আমাৰ মাজত আৰু আপোনালোকে দেৰি নকৰিব সোনকালে আহক টিকেট লওক আৰু আপোনালোকৰ ভাগ্যটো পৰীক্ষা কৰক খুবেই ভাল লাগিছে এনেকুৱা খেল আজিলৈকে আমাৰ গোৱালপাৰাত হোৱা নাই চ' তাৰে বাবে আমি বহুতে হেপী যিহেতু গোৱালপাৰাত ফাৰ্ষ্ট টাইম হৈ আছে এই বৃহৎ খেল 5খনকৈ ষ্টাৰ বাছ লগতে আছে থাৰ আপোনালোকে চাব পাৰে থাৰ আছে মহিন্দ্ৰা থাৰ দিছে লগতে এয়া আপোনালোকে চাব পাৰে স্কৰপিঅ' মানে ভেৰাইটি আৰু সৰু সৰু কাৰ লগতে 5খন আল্ট্ৰা বাছ চ' আপোনালোকে ঘৰত বহি নাথাকিব সোনকালে ওলাই আহক আৰু টিকেট লওক যেহেতু গোৱালপাৰাত আমাৰ পোনপ্ৰথমবাৰৰ বাবে গোৱালপাৰা ৰঙালী বিহু যোনটো উৎসৱ 75 বছৰীয়া হীৰক জয়ন্তীৰ বিহু উৎসৱ যিহেতু 75 বছৰীয়া উৎসৱ আৰু তাৰে মাজত ইমান ধুনীয়া এখন লটাৰী খেল 5খনকৈ ষ্টাৰ বাছ দিছে সৰু সৰু কাৰ এয়া আপোনালোকে চাব পাৰে এই লোকেশ্যন আমাৰ ভালুকডুবি লগতে মাৰুতি সুজুকি যোনটো শ্ব'ৰুম আছে আৰু এয়া আমাৰ চাব পাৰে লোকেশ্যন হৈছে এয়া ভালুকডুবি ৰোড এয়া অপজিট গোৱালপাৰা কোৰ্ট আমাৰ হাট বাজাৰৰ ৰাস্তাটো এইটো আমাৰ গোৱালপাৰা আগিয়া ৰোড এই দাদাই টিকেট ল'লে যিহেতু গোৱালপাৰাত অনুষ্ঠিত হৈ আছে পোনপ্ৰথমবাৰৰ বাবে গোৱালপাৰা ৰঙালী বিহু সন্মিলনী 75 বছৰীয়া হীৰক জয়ন্তীৰ সহায়ত আপোনালোকে সকলোৱে চাব পাৰে ইমান ধুনীয়া এখন খেল এয়া আমাৰ লটাৰীৰ বুকখন এই বুকখন এই দাদাই ল'লে কিমান টকাত ল'লে দাদাই বুকখন 100 টকাত ল'লে 100 টকাত গোটেই বুকখনটো 100 টকা নহয় টিকেট 100 টকা টিকেট 100 টকাত লৈছে এয়া আপোনালোকে চাওক টাটা হেৰিয়া লগতে আছে আমাৰ মহিন্দ্ৰা থাৰ আৰু বিভিন্ন ভেৰাইটি সৰু সৰু কাৰ আপোনালোকে লোকেশ্যন চাব পাৰে এয়া আমাৰ বিশালৰ ফ্ৰণ্টত এয়া এটি কাউণ্টাৰ আৰু এটা কাউণ্টাৰ আছে আপোনালোকে ভালুকডুবিত কোৰ্টৰ অপজিটত গ'লে এটা কাউণ্টাৰ পাব যিহেতু 30 তাৰিখত এনেকুৱা ধুনীয়া এখন বৃহৎ খেল য'ত নাইকি আপোনালোকে উপহাৰ কুপনত আপোনালোকে 5খনকৈ আল্ট্ৰা বাছৰ লগতে সৰু সৰু বিভিন্ন সৰু সৰু কাৰ আছে খুবেই ভাল লাগিছে এনেকুৱা খেল চ' আপোনালোকে ঘৰত বহি নাথাকিব আৰু ওলাই আহক মই লটাৰী কমিটিৰ উপদেষ্টা হয় আৰু আমাৰ গোৱালপাৰা ৰঙালী বিহু সন্মিলনৰ উপসভাপতি হয় এইখন খেল আমি পাতিছোঁ এইখন খেল গোৱালপাৰা বুলি নহয় আমাৰ নামনি অসমৰ হয়তো এনেকুৱা খেল আমি হোৱা নাই আৰু গোৱালপাৰাত পোনপ্ৰথমবাৰৰ বাবে হৈ আছে গতিকে আমি সকলো ৰাইজক আমাৰ ফালৰ পৰা কমিটিৰ তৰফৰ পৰা সহায় সহযোগিতা কামনা কৰিম যেনে এনেকৈ আপোনালোকে সহযোগিতা যাতে আমি অহা বছৰ আৰু ভালকৈ বিহুখন পাতিব পাৰোঁ আৰু শুনিছোঁ আমাৰ খেলখন পিয়াৰ গ্ৰুপত হ'ব পিয়াৰ গ্ৰুপত হ'ব 30 জুনত আৰু তাত আপোনাৰ অ'পেন ফিল্ডত হ'ব ফেচবুক লাইভ হ'ব আৰু ফেচবুক লাইভত সকলো জনসাধাৰণে ফেচবুক লাইভত চাব পাৰিব আৰু বাকী নাম্বাৰসমূহতো আমাৰ প্ৰতিদিন পেপাৰ এনেকুৱা ধৰণৰ দৈনিক নিউজ পেপাৰবোৰত আহিব গতিকে একদম সম্পূৰ্ণভাৱে নিকাভাৱে এই লটাৰী খেলখন অনুষ্ঠিত হ'ব আৰু সকলো ৰাইজৰ উপস্থিতি সেইদিনা কামনা কৰিছোঁ খুবেই ভাল লাগিছে যিটোতে আপোনাৰ লগত কথা পাতি আৰু খুবেই ভাল লাগিছে আপোনালোকৰ কাৰণে ইমান ডাঙৰ বৃহৎ এখন খেল আমাৰ গোৱালপাৰাত ফাৰ্ষ্ট টাইম হ'বলৈ গৈ আছে চ' থেংক ইউ এলট এয়া আপোনালোকে চাইছে বিশাল আৰু বিশালৰ ফ্ৰণ্টতে এটা কাউণ্টাৰ ৰাখিছে এয়া আমাৰ বৃহৎ খেল যোনটো আমাৰ উৎসৱ হৈ আছে 75 ইয়াৰ্ছ চেলিব্ৰেশ্যন তাৰে মাজত ইমান ধুনীয়া এখন লটাৰী খেল আপোনালোকে চাব পাৰে মানে কি নাই মানে ষ্টাৰ বাছ আছে চ' লগতে আছে আমাৰ মহিন্দ্ৰা থাৰ আৰু বিভিন্ন ভেৰাইটি হ'ব যিহেতু 30 তাৰিখত এনেকুৱা ধুনীয়া এখন বৃহৎ খেল য'ত নাইকি আপোনালোকে উপহাৰ কুপনত আপোনালোকে 5খনকৈ আল্ট্ৰা বাছৰ লগতে সৰু সৰু খেল হ'ব আমাৰ পিয়াৰ গ্ৰুপ স্কুলত 30 জুন আপোনালোকে সকলোৱে তাত থাকিব আৰু 100 টকাৰে আপোনালোকে ভাগ্যটো এবাৰ হ'লে আপোনালোকে পৰীক্ষা কৰক আৰু এয়া আপোনালোকে টিকেট চাব পাৰে চব পিনৰ পৰা কাষ্টমাৰ ইতিমধ্যে আহিছে আপোনালোকে চাব পাৰে ফাৰ্ষ্ট প্ৰাইজ টাটা আল্ট্ৰা বাছ লগতে ছেকেণ্ড প্ৰাইজ আছে টাটা হেৰিয়াৰ থাৰ্ড প্ৰাইজ মহিন্দ্ৰা স্কৰপিঅ' ফ'ৰ্থ প্ৰাইজ টাটা আল্ট্ৰা বাছ আৰু লগতে 5th 6th 7th 8th এনেকৈ বিভিন্ন প্ৰাইজ আছে আৰু খুবেই ভাল লাগিছে আপোনালোকে ঘৰত বহি নাথাকিব টিকেট কাউণ্টাৰত ইতিমধ্যে টিকেট আহি পাইছে মাত্ৰ 100 টকাত আপোনালোকে আপোনাৰ ভাগ্যটো পৰীক্ষা কৰক আৰু এনেকুৱা খেল আজিলৈকে আমাৰ গোৱালপাৰা টাউনৰ মাজত অনুষ্ঠিত হোৱা নাই আপোনালোকে লোকেশ্যনটো পাব বিশালৰ ফ্ৰণ্টত এয়া আমাৰ BOC
আৰু BOC এয়া আমাৰ ফেশ্বন চিটিৰ অপজিটতে আপোনালোকে এয়া কাউণ্টাৰ পাব আৰু এটা কাউণ্টাৰ পাব আপোনালোকে ভালুকডুবি চ' সকলোৱে ওলাই আহক গোৱালপাৰাত খুব ধামাকা এটা খেল যিহেতু ফাৰ্ষ্ট টাইমৰ বাবে হৈ আছে আমাৰ গোৱালপাৰাত আপোনালোকে ঘৰত বহি নাথাকিব যিহেতু গোৱালপাৰাত ফাৰ্ষ্ট টাইম এইবাৰ 5খনকৈ ষ্টাৰ বাছ লগতে দিছে মহিন্দ্ৰ থাৰ আৰু আপোনালোকে চাব পাৰে এইফালে আছে আমাৰ স্কৰপিঅ' আৰু মানে এনেকুৱা ভেৰাইটি মানে কি লাগে আৰু মানে দেখিছে টিকেটৰ প্ৰাইচ মাত্ৰ টকা কি হ'ব পাৰে সেয়েহে 100 টকাৰে আপোনালোকে এখন টিকট ক্ৰয় কৰিব আৰু সেইটোৱে চাগে আপোনালোকৰ ভাগ্য সলনি কৰিব